শ্ৰীৰামপুৰত অতিৰিক্ত ওজন পৰিবাহী শিল বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম দিনে নিশাই চলিছে শিল বালিৰ সৰবৰাহ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ বিভিন্ন অঞ্চলৰ লগতে সোণকোক আৰু উপনৈসমূহৰ পৰা জেচিবি আৰু এক্সভেল্টৰে প্ৰতিদিনে নিশাই শতাধিক শিল বালি কঢ়িওৱা ডাম্পাৰসমূহে শ্ৰীৰামপুৰ হৈ ধুবুৰী আৰু ভাৰত বাংলাদেশ সীমান্তলৈ যাতায়াত অব্যাহত ৰাখিছে ইয়াৰে অধিকাংশ গাড়ীত নাথাকে শিল বালিৰ বৈধ চালান আৰু ওজনৰ কোনো নথিপত্ৰ বন আৰু পৰিবহণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি শিল বালিৰ অসাধু ব্যৱসায়ীসকলে বিনা দ্বিধাই চলাই গৈছে এই কাৰবাৰ বন আৰু পৰিবহণ বিভাগৰ এনে সুপাধিলা ভূমিকা আৰু একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বাবে শিল বালিৰ অবৈধ বেহাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে বৃহৎ চিণ্ডিকেট ৰাজহ ফাঁকিৰে চলি থকা এই ব্যৱসায়ত জড়িত লোকসকলে ৰাজহ বাকলিৰে চলোৱা শিল বালিৰ সৰবৰাহ হৈ থকাৰ বাতৰিও একাধিকবাৰ প্ৰকাশিত হোৱাৰ পাছতো অসাধু ব্যৱসায়ীসকলৰ দৌৰাত্ম হ্ৰাস পোৱা নাই বৰঞ্চ দিনক দিনে এই বেহাত পশ্চিমবংগ আৰু অসমৰ একাংশ ব্যৱসায়ী জড়িত হৈ বন আৰু পৰিবহণ বিভাগৰ প্ৰাপ্য ৰাজহৰ অবাধ লুণ্ঠন অব্যাহত ৰাখিছে মোৰ নাম মহম্মদ ছফিয়াল হক মই গোসাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক এবিএমছু আৰু লগতে মোৰ লগত আছে শ্ৰীৰামপুৰ আঞ্চলিক সমিতিৰ সভাপতি ৰেজাউল হক আমছু তো গতিকে অতি দুখ আৰু পৰিতাপৰ বিষয় যে শ্ৰীৰামপুৰৰ পৰা ধুবুৰী অভিমুখে যিখন ডিকে ৰোড এই ডিকে ৰোডৰ মাজেদি শিল বালি ডাম্পাৰ দি যি অবৈধভাৱে কঢ়িয়াই লৈ যাই আছে তো আমি বা দ্ৰুত গতিত চলাই আছে তো ইয়াৰ ফলত সাধাৰণ জনতাৰ লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ যি যাতায়াতৰ অসুবিধাৰ জামৰ যতনাত ভুগিব লগা হৈছে তো আমি ইয়াত প্ৰত্যক্ষ কৰিছোঁ যাতে অভাৰলোড বা দ্ৰুত গতিত গাড়ীখন নচলায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু এই অবৈধ শিলবালি কঢ়িয়াই লৈ যাই আছে এই সৰু এটা ঠেক ৰোডত তো গতিকে ইয়াৰ মাজত শিলবালিৰ ব্যৱসায় লগতে পৰিবহণ বিভাগ আৰু বন বিভাগ যাতে সিহঁতক এই অভাৰলোড সিহঁতৰ নথিপত্ৰ গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি যাতে ৰোডত চলাৰ অনুমতি দিয়ে আমি ইয়াৰ অন্তৰালত যে অভাৰলোড নিয়াটো যিহেতু বৰ্তমান চৰকাৰত নিষেধ আছে তথাপি ইয়াৰ মাজত অভাৰলোড লৈ আছে তাৰমানে ইয়াৰ অন্তৰালত পৰিবহণ বিভাগ বন বিভাগ লগতে শিলবালিৰ যি ব্যৱসায়কাৰী সিহঁতৰ মাজত কিবা গোপন বুজাবুজি বা সিহঁতৰ মাজত কিবা অবৈধ লেনদেন কৰি এই অবৈধভাৱে শিলবালি কঢ়িয়াই লৈ যাই আছে আমাৰ সন্দেহ উপজিছে ইয়াক গতিকে আমি গোসাইগাঁও জিলা সমিতি তথা শ্ৰীৰামপুৰ আঞ্চলিক সমিতি আমছুৰ তৰফৰ পৰা আৰু গোসাইগাঁও জিলা সমিতিৰ এবিএমছুৰ তৰফৰ পৰা আমি প্ৰশাসনক আহ্বান জনাওঁ যাতে ইয়াক উপযুক্ত নথিপত্ৰ চেক কৰি যাতে যাতায়াত কৰাৰ শ্ৰীৰামপুৰৰ পৰা আব্দুল খালেকৰ ৰিপৰ্ট এনি নিউজ 24